যিসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আউটডেটেড নেতা বুলি ক'ব খুজিছে তেওঁলোকহে আচলতে আউটডেটেড নেতা। হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ নিচিনাকৈ আধুনিক চিন্তা কৰিব পৰা আৰু আধুনিক BTC নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিব পৰা নেতা BTCত নাই আৰু এয়া প্ৰমাণিত হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰ শাসন কৰিলে CITৰ নিচিনা এটা ইনষ্টিটিউশ্যন বনাব পাৰাৰ সপোন দেখিছে নেকি? নোৱাৰে, কাৰণ তেওঁহে আউটডেটেড। লগতে যি সাই ষ্টেডিয়াম হওক, লগতে যি হাগ্ৰামা ব্ৰিজ হওক, লগতে যিবিলাক হাইৱে হওক, লগতে আমাৰ যিবিলাক ইউনিভাৰ্চিটিৰ পৰিকল্পনা হওক, এতিয়াও আমাৰ আৰু বহুত পৰিকল্পনা আছে। তো এনেধৰণৰ পৰিকল্পনা কৰিব পৰা নেতা এটা কেতিয়াও আউটডেটেড হ'ব নোৱাৰে। কিন্তু বিগত 4.5 বছৰত আৰু 5 বছৰত যিসকল নেতাই একেবাৰে একো কাম কৰিব নোৱাৰিলে, এই BTC অঞ্চলক এটা বিশেষ দিশত নিব নোৱাৰিলে, সেইবিলাকহে আউটডেটেড নেতা বুলি মই ভাবোঁ। কি কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰত কি কৰিলে এবাৰ তেওঁ দেখুৱাই দিয়ক। একচেপ্ট ফেষ্টিভেল আৰু খেলা পাতাৰ বাহিৰে যোৱা 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিলে এটা দেখুৱাই দিয়ক। কোনো ধৰণৰ কাম কৰিব পৰা নাই। মানে বিফলতাৰ চৰম নমুনা হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 4.5 বছৰত প্ৰমাণিত হৈছে। কি কাম কৰিব পাৰিলে তেওঁ 4.5 বছৰত? কৰাপশ্যন কৰিব পাৰিছে। ট্ৰেক্টৰৰ কৰাপশ্যন, ট্ৰেক্টৰ কেলেংকাৰী 150 কোটি টকাৰ ওপৰত। যি ট্ৰেক্টৰ তেওঁলোকৰ চিম্বল আৰু মানুহক ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগে বুলি কয়, সেই প্ৰমোদ বড়ো ডাঙৰীয়াই 4.5 বছৰত 150 কোটি টকাৰ ট্ৰেক্টৰ কিনাৰ নামত কেলেংকাৰী কৰিছে। যি প্ৰমোদ বড়ো ডাঙৰীয়াই নিজকে ছাত্ৰ নেতা বুলি কয়, শিক্ষাৰ কাৰণে কাম কৰা বুলি কয়, সেই প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 4.5 বছৰত কেতিয়াও নোহোৱা নোপোজা কিতাপৰ চিণ্ডিকেট কৰিছে। 500 টকীয়া কিতাপ তেওঁ 15,000 টকাত কিতাপ কিনা দেখুৱাই বিভিন্ন কলেজ ইউনিভাৰ্চিটিত ভগাইছে। তো এই প্ৰমোদ বড়ো ডাঙৰীয়াই 4.5 বছৰত এসোপাহে কৰিছে। তেওঁ কোনো ধৰণৰ কাম কৰিব পৰা নাই। তেওঁৰ মানে বংশধৰ বুলি ক'লেও ভুল হ'ব। তেওঁৰ সম্পৰ্কীয়, তেওঁৰ ইনলজবিলাকেহে বিভিন্ন জাগাত মাটি কিনিছে, চিঠা বহীত নামজাৰি কৰিছে। আমাৰ ইয়াত BTCত যি প্ৰচাৰ চলাই আছে মাটি পাট্টা দিয়া বুলি, এইটো UPPL দলৰ মিছলীয়াৰ চৰম নমুনা। মাটিৰ পাট্টা প্ৰদান কৰা হোৱা নাই, এইবিলাক হ'ল আবণ্টন পত্ৰ। আৰু মই আইন, ভূমি আইন, লেণ্ড পলিচি 2019 সম্পৰ্কে যিমান জানো, এই আবণ্টন পত্ৰবিলাক যিবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে, তেওঁৰ যদি ভগৱানে নকৰক তেওঁ যদি চৰকাৰ আহে, তেওঁ নিজে এই আবণ্টন পত্ৰবিলাক ফালি পেলাব। কাৰণ এইবিলাকৰ ভিত্তিত কোনো আইন নাই, কোনো আইন বহিৰ্ভূতভাৱে এইবিলাক কাম কৰি আছে। আমি পঢ়িছোঁ যোৱাকালি এটা তেওঁলোকৰ মিডিয়াত বহুত ভাইৰেল কৰিছে, এমছুক বোলে মাটিৰ পাট্টা দিছে। মাটিৰ পাট্টা নহয়, এইটো আবণ্টন দিয়া হৈছে। যিটো আবণ্টনৰ ৰুল, সেই ৰুল মতে ৰেজিষ্টাৰ্ড ছ'চাইটি হ'ব লাগে। তো এই ৰুলবিলাক ফ'ল' কৰা হৈছে নে নাই? যিবিলাক আবণ্টন পত্ৰ ষ্টেজত নি পেলাই দি আছে, সেইবিলাকৰ 3 বছৰ ভেলিডিটি এজ পাৰ লেণ্ড পলিচি। 3 বছৰ পিছত কি হ'ব কোনো গেৰেণ্টি নাই। এইবিলাক পাট্টা নহয়। পাট্টা বুলি তেওঁলোকে প্ৰচাৰ চলাই পেলাই মানুহক ঠগাই আছে। তাৰ বাহিৰে তেওঁলোক একো কৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া যে চৰম ঠগবাজ আৰু মিছলীয়া, এইবিলাকহে প্ৰমাণিত হৈছে। UPPL দলটোহে প্ৰমোদ বড়োতে আৰম্ভণি, প্ৰমোদ বড়োতে শেষ। বিগত হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আমি যিমান দিন কাম কৰিছোঁ, প্ৰত্যেকটা ডিচিশ্যন হাগ্ৰামা মহিলাৰী ছাৰে PMB কমিটিৰ লগত আলোচনা কৰি, শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰি তেওঁক আমি কাম কৰা দেখিছোঁ। তেওঁ বহুত গণতান্ত্ৰিকভাৱে নিৰ্ণয় প্ৰক্ৰিয়া লোৱা আমি দেখিছোঁ। কিন্তু UPPL দলৰ যিখিনি আমি দেখিছোঁ অভিজ্ঞতা, প্ৰমোদ বড়োই কি ডিচিশ্যন লৈ আছে কোনো নাজানে। তেওঁ কি কৰিবলৈ গৈ আছে কোনো গম নাপায়। ইভেন উৰ্খাও গৌৰা ব্ৰহ্মই আমাৰ আগত, আমাৰ ঘনিষ্ঠ কিছুমানৰ আগত এনেকুৱা মন্তব্য দিয়ে যে UG ব্ৰহ্মও নাজানে প্ৰমোদ বড়ো ডাঙৰীয়াই আচলতে কি কৰিবলৈ গৈ আছে। তো তেনেকুৱা কথাবিলাক ক'লেই নহ'ব। চব আজিকালি আমাৰ জনা আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই কি নেচাৰত কেনেধৰণে পাৰ্টিটো চলাই আছে। সকলো কৰ্মকৰ্তাক গোপনে নজনাকৈ ৰাখি তেওঁ ডিচিশ্যনবিলাক লয়। এইবিলাক চবেই জানে। তেওঁলোকৰ UPPL দলৰ কৰ্মকৰ্তা এইবিলাক ভালকৈ গম পায়। চাওক, আমাৰ আশীৰ্বাদ ৰেলীত যি ধৰণে জনস্ৰোত হৈছে, স্বতঃস্ফূৰ্তভাৱে যি ধৰণে ৰাইজ ওলাই আহিছে, প্ৰমোদ বড়োৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, ই তাৰে প্ৰমাণ। লাখ লাখ জনতা ওলাই আহিছে আৰু এইবাৰ হাগ্ৰামা মহিলাৰীক পুনৰাই BTCৰ চিফ বনাব খুজিছে 2025-ত। আৰু আমাৰ BPF দলৰ কৰ্মকৰ্তা এজন জংগী সেনা কিদৰে ইলেকশ্যন খেলে এইবাৰ BTC নিৰ্বাচনত,
BPF দলৰ কৰ্মকৰ্তা বুথ লেভেলৰ প্ৰাইমাৰী লেভেলৰ যিবিলাক কৰ্মকৰ্তা আছে তেওঁলোকে দেখাই দিব নিৰ্বাচন কেনেকৈ খেলা হয় আৰু আমি কিমান শক্তিশালীভাৱে যুঁজিব পাৰোঁ এইবাৰ BTCৰ ৰাইজে অসমবাসী ৰাইজে দেখা পাব। বাকী যি গুমা সমষ্টিৰ কথা থাকিল, গুমা সমষ্টিত আমাৰ ইয়াতে যি প্ৰাৰ্থী আৰু এই সমষ্টিত BPF দলে যথেষ্ট শক্তিশালী আৰু এই গুমা সমষ্টিটো বিজয় নিশ্চিত হৈ আছে। আমি কনফাৰ্ম অকল গুমা সমষ্টি নহয়, যি 22টা আমাৰ প্ৰাৰ্থী অলৰেডি ডিক্লেয়াৰ কৰা হৈছে, এই 22টাটো আমি জিকিবলৈ গৈ আছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া কোকৰাঝাৰত 0 হ'বলৈ গৈ আছে, চিৰাঙত 0 হ'বলৈ গৈ আছে, বাক্সাতো 0 হ'বলৈ গৈ আছে আৰু তেওঁৰ গৃহ জিলা তামোলপুৰতো তেওঁ 0 হ'ব আৰু ওদালগুৰি জিলাতো 0 হ'বলৈ গৈ আছে। 5-0 প্ৰমোদ বড়ো ডাঙৰীয়া টোটেল 0 হ'বলৈ গৈ আছে এইটো নিৰ্বাচনত। আৰু যি কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে যি গৰ্জন মুছাহাৰীৰ চৰিত্ৰ গুমা সমষ্টিৰ ৰাইজে ভালকৈ জানে, শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে ভালকৈ জানে। গৰ্জন মুছাহাৰীয়ে যোৱা MP নিৰ্বাচনত কি কৰিছিল, কাৰ পৰা কি ধৰণৰ ডিল কৰিছিল সকলো জানে। গৰ্জন মুছাহাৰীৰ ইয়াতে গৰ্জন নচলে, তেওঁৰ ইয়াতে গৰ্জন নহয়, সেইটো মেকুৰীৰ মেও মেওহে হ'ব। আৰু সজল সিং ডাঙৰীয়াই ইয়াতে খেলিম বুলি ভাবিছে। গুমা সমষ্টিৰ একেবাৰে নিকটৱৰ্তী সমষ্টি শ্ৰীৰামপুৰৰ পৰা যোৱাবাৰ সজল সিং ডাঙৰীয়াই কংগ্ৰেছৰ পৰা জয় লাভ কৰি ৰাইজক ঠগাই কমপ্লিটলি মানে পাভলুটি মাৰি তেওঁ যোৱাবাৰ BJPত জইন কৰিছে। গোটেই ৰাইজৰ আশা আকাংক্ষা তেওঁ কমপ্লিটলি পিঠি দি তেওঁ BJPত যোগদান কৰি এতিয়া শ্ৰীৰামপুৰত নেখেলি তেওঁ গুমা সমষ্টিত নামিছে। এই শ্ৰীৰামপুৰৰ ৰাইজে যিটো ভুগিছে এইটো গুমাৰ ৰাইজেতো গম পায় সজল সিঙৰ চৰিত্ৰ কি। তেওঁ যে আধা ঘণ্টাত বিক্ৰী হোৱা নেতা সেইটো যোৱাবাৰেই সজল সিঙে প্ৰমাণ কৰি থৈছে। গতিকে মই নাভাবোঁ গুমা সমষ্টিত সজল সিঙে কিবা ভাল ফলাফল দেখুৱাব পাৰিব। আৰু গৰ্জন মুছাহাৰীৰ নিচিনা নেতা, যি নেতাক গৌৰৱ গগৈ ডাঙৰীয়াই ষ্টেজত স্থান নিদিয়ে, যি নেতাই যোৱা MP নিৰ্বাচনত কি ধৰণৰ ডিল কৰিছে ৰাইজে জানে, তেনেকুৱা ধৰণৰ গৰ্জনৰ ইয়াতে কোনো ধৰণৰ কাম নচলে। ইয়াতে ৰাইজে BTCৰ বাকী অঞ্চলত যিদৰে BPF দলক একদম হিয়া উজাৰি ভাল পাইছে, ইয়াতেও তেনেকৈ গুমা সমষ্টিত হিয়া উজাৰি সমৰ্থন দিব। আৰু আমাৰ যি প্ৰাৰ্থী আন্তাজ আলী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি এইবাৰ কোকৰাঝাৰৰ যিটো বিধানসভা এছেম্বলি, এই এছেম্বলিত পঠিয়াব। এই অঞ্চলৰ হয় মাত মাতিবৰ কাৰণে আৰু এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম কাজ কৰিবৰ কাৰণে। যোৱাবাৰ তেওঁ মৰমত খেলা নাছিল নেকি? যোৱাবাৰতো তেওঁ মৰমত খেলিছিল। তাৰপিছত মৰম কৰা মানুহখিনিক তেওঁ কেনেদৰে মানে প্ৰতাৰণা কৰি পেলাই তেওঁ BJPত আধা ঘণ্টাত বিক্ৰী হৈছে। যোৱাবাৰ কংগ্ৰেছৰ পৰা MCLA জিকি আধা ঘণ্টাত বিক্ৰী হোৱা নেতা হ'ল সজল সিং। আৰু গুমা সমষ্টিত তেওঁ ঘৰ বুলি কয়, তেওঁৰ ঘৰটো অৰুণাচলতো আছে, তেওঁৰ আচল ঘৰ ক'ত আছে এইবিলাক তেওঁ স্পষ্ট কৰক। ৰাইজ আজিৰ তাৰিখত এইবিলাক ফাল্টু কথাত ভুল নাযায়। ৰাইজে জানে কাৰ লগত যাব লাগিব, কোনে উদ্ধাৰ কৰিব, কোনে BTCৰ ডেভেলপমেণ্ট কৰিব, কোনে কাম কাজ কৰিব পাৰিব, কোনে বিক্ৰী হ'ব, এইবিলাক চব ৰাইজে জানে। সেইটো সজল সিঙক সুধিব কেইমিনিটত বিক্ৰী হ'ব, তেওঁক সুধিলে হ'ল। এইবাৰ তেওঁ কেইমিনিটত বিক্ৰী হ'ব সজল সিং তেওঁক সুধিলে হ'ল।